ছ'চাইটি পুৰণা জেগালৈ আহিলোঁ। বিশেষ কামত পিছত জনাই যাম। আলোচনা চলি আছে, বজাৰ কৰিব আছে, এতিয়া আমি গোটেইখিনি যাম। আজি ৰান্ধনি আমাৰ বৌ। সকলোৱে নিশ্চয় গম পাইছিল যে ছ'চাইটিত এটা আয়োজন চলি আছে। হয়, বিশেষকৈ এটা আয়োজন চলি আছে ছ'চাইটিত। ইয়াত শিল্পাবাই ৰান্ধি আছে ক্ৰিমি এগ। এইটো আমাৰ কাকুবৌৰ ৰেচিপি হয়। আৰু বৌয়ে ৰান্ধি আছে লোকেল চিকেন। এই যে আয়োজনবোৰ চলি আছে, এই আয়োজনবোৰ সকলোবোৰ অকল ছাৰৰ কাৰণে। আমাৰ ছাৰ আহি পাইছেহি। কৰ্মজীৱনৰ বহুতবিলাক অভিজ্ঞতা পালোঁ। এই সৃষ্টি ছ'চাইটিত বহুত ভাল লাগি কৰোঁ। যিজন গুৰুদেৱে ৰান্ধে সাহিত্য বাৰু কাম আছে। মই কামত প্লেচ কৰিছোঁ, ঈশ্বৰক প্ৰাৰ্থনা কৰিছোঁ। সৃষ্টিটোতে সদায় জীয়াই থাকক, কাম কৰক। এনেকুৱা মই আছোঁ। থেংক ইউ ছাৰ। প্ৰস্তুত হৈ গ'ল। আয়োজনৰ মূলতে হ'ল আমাৰ ছাৰ অতি দুখজনকভাৱে আমি ক'ব লগা হৈছে যে আমাৰ দুলীয়াজান এৰি আমাক এৰি একেবাৰে নিজৰ ঠাইলৈ গুচি যাব। ফাৰ্নিচাৰ দিবনে বিয়াত? মোক লাগিব আকৌ। একো নোৱাৰিলেও বেটৰ বা মেটেকাৰৰ বা বাঁহৰ কিবা এটা দি দিম। ইমান দুখৰ চকু পানীৰ মাজতো যে তোমালোকে মোক কেনেকৈ এশকৈ ৰাখিছা, কিমান ভাল লাগে। আমাৰ ছ'চাইটিৰ তৰফৰ পৰা ছাৰক সৰুকৈ কিবা এটি দিবলৈ চেষ্টা কৰিলোঁ। এইফালে আহা, সেইফালে ছাতিটো উঠিব। একো নহয়। আমাৰ ফটো ছেশ্যন চলি আছে। তেওঁলোকে মোৰ আত্মবিশ্বাস জ্ঞাপন কৰিছে। সকলো যিহেতু মোৰ সভাপিনী হিচাপে মই চেণ্টাৰৰ পৰা বিদায় ল'ব লগা হ'ল। বাধ্য কৰি মই নিজে বিদায় লৈছোঁ। আৰু চিৰিৰ কাৰণে যিমানখিনি কাম কৰিব পাৰোঁ এজন শিল্পী হিচাপে, কৰ্মচাৰী হিচাপে মই নিজা পৰিচয় দিব মই নিবিচাৰোঁ। নেক্সট আপোনালোকক এটা কথা কৈছোঁ, অসম সাহিত্য সভা আপোনালোকে আহক আৰু আহক যিখন বীৰ লাচিত চলচ্চিত্ৰ জগত ভালচালি দ্বাৰা পৰিচালিত হ'ব, তালৈকে আহক। তাৰ উপস্থিত নিজে মোৰ আছে, তাতে কাম কৰিম, আপোনালোকক নিশ্চয় লগ পাম। আৰু মোৰ এটা অনুৰোধ, আপোনালোকে যিবোৰ কাম কৰি আছে অইল ইণ্ডিয়া তৰফৰ পৰা, য'ত কিবা আপোনালোকে চাইন কৰিব লাগে, কিবা কৰিব লাগে, সেইবিলাক আপোনালোকে কাইণ্ডলি বা পঢ়ি শুনি চাব। তাৰপিছত আপোনালোকে তাৰ পৰৱৰ্তী পৰ্যায়লৈকে আগবাঢ়ি যাব। মই নাজানো, মই আগতে বিপদত কৰিছিলোঁ। গতিকে মই শিল্পীসকলকে মোৰ এটা অনুৰোধ যে আপোনালোকে যি কাম নকৰক, প্ৰতিটো প্ৰৱণ আপোনালোকে নিজে জানি শুনি, প্ৰতিগৰাকী অভিজ্ঞ ব্যক্তি হয়, পঢ়ি শুনি চাই লৈ মেলি পেলাই পৰৱৰ্তী কামবিলাকত আগবাঢ়িব, এই মোৰ আশা থাকিল। আৰু মই যিমান দিন থাকিম অসমত বা ভাৰতবৰ্ষৰ বাহিৰত বা অসমৰ বাহিৰত, মই তেতিয়ালৈকে মই আছোঁ সৃষ্টি গোটৰ লগত। হয়তো মোৰ সময় বহুত কম, নিশ্চয় সদায় মই দিছোঁ। এই মোৰ সকলোকে অতি দুখজনকভাৱে ক'ব লগা হৈছে যে আমাৰ যিগৰাকী গুৰু, যাৰ পৰা আমি হস্তশিল্পৰ বিদ্যা গ্ৰহণ কৰিছিলোঁ, তেওঁ একেবাৰে যাবগৈ মৰিগাঁও। আজিলৈ আহিলোঁ, বাই।